Hi guys, this is again welcome back to my YouTube channel. মানে মাজত আহিছো এতিয়া গৈ আছো হয়গ্ৰীব মাধৱ মন্দিৰলৈ মানলো বলে আগতে এটা ভিডিও বনাইছো এটো চাই লব তাৰ পিছত এতিয়া কথা হয়তো এনেকুৱা কিও ক'ব পাৰে ইয়াৰ মেইন কাৰণ হল ৰাতিপুৱাৰ পৰা এতিয়া একো খোৱা নাই স্লাইচ খাইছো এক বটল পানী খাইছো আৰু ডিমা খাইছো এটা নো বনি খাইছো ব্ৰেড খাইছো এটাই পানী খাইছো একো খোৱা নাই ফ্ৰী পানী মানে আধা কেজি মাৰি দিছো আৰু একো খোৱা নাই তো এতিয়া ভিডিওটো ইমান এডিট নকৰো তো ডাইৰেক্টলি চাওক হয়গ্ৰীব মাধৱ মন্দিৰলৈ গৈ ও ভাই ছোৱালী মোৰ আমাৰ অৱস্থা এনেকুৱা ছোৱালী বিলাক এই জীৱন এনেকুৱা ভাই কি কম ছোৱালী বিলাকৰ কেনেকুৱা হৈছে কচোন ভাই জীবন মানে এই জীৱন এনেকুৱা নহয় হাতে ধৰি বনাইছে একচুয়ালি পুৰা হেক হয়গ্ৰীব মাধৱ মন্দিৰৰ ইফালে আহি পালো পুখুৰী কাছ দেখাব মাছ ভাই আনা লাইন ধরাইছে শুনে লাইন ধরাইছে ও হেতে পুকুরি চাই আছে আমি বজারটো না চাও পুরা বজার হেনতো চাম আমি বজারটো চাই আছে বজার আৰু ইয়ে পান খুজি খুজি আজি একদম অস্থিৰ হৈ গৈছে কাৰণ ইয়াত পানে নাই আৰু ইয়াত বহুত মানুহ চাবলৈ আহিছে চাও ইহঁতক থৈ আমি অকলে ঘূৰি আছো কাৰণ ইহঁতৰ লগত কিবা এটা দেখি ইন্টাৰেষ্ট নালাগে আৰু এইটো এটা মন্দিৰ এইটো কি জানি হয়গ্ৰীব মাধৱ মন্দিৰ হোটেল ছয়ানিকা এইফালে আৰু বহুত মানুহ আহে ইয়াত চাবলৈ ভিডিওটো ইমান কমপ্লিটলি মানে ইন্টাৰেষ্ট নাপাব কাৰণ নাৰ্ভাছ লাগি আছে একদম এনে বহুত মানুহ তাৰ মাজত কথা কৈ আছো তাৰ পিছত শৰীৰটো বাতে একদম হেক ভিডিওৰ কাৰণে কথা কৈ আছো নহলে মই গাড়ী থুই থাকিলো হয় আৰু ইয়াত বজাৰ ইয়াত ষ্টিলৰ বস্তু বেছি পায় কিহৰ পিতল ষ্টিল নহয় পিতল মোৰ ৰং হৈ গৈছে মই বুজি পোৱা নাছিলো ষ্টিল নহয় পিতল একচুয়ালি কি দিনটো ভাগৰি গৈছে কি বুজিবা উল্টা লাগি গৈছে এটা লাগিবই ভগতে পিতলৰ বেছিভাগ বস্তু ইয়াত ওয়াও এই মন্দিৰটা আহে না আহে স্যার এতিয়া মই স্যার আৰু মোৰ ফ্ৰেণ্ডে গৈ আছো স্যার ক'ত হয়গ্ৰীব মাধৱ মন্দিৰ আৰু ইয়াতে স্যাৰে ধূপ লৈছে এইটো স্যার ধূপ লৈছে ধূপ জ্বলাম আমি আৰু চাই আহিম এইটো স্যার বহুত চিৰি উঠিব লাগে ন বহুত চিৰি আৰু ইয়াতে স্যার যেটো যোৱা হোৱাৰ ব্যৱস্থাটো দিছে এইটো ভাল ন যেহেতু যোৱাৰ একটো বেলেগ হয় ফ'ৰ লাইন ৰাস্তাৰ নিচিনা এইটো ভাল আৰু এতিয়া আমি প্ৰৱেশ কৰি আছো ভিতৰলৈ গেট এইটো এই ধূপটো ক'ত জ্বলাব স্যার এই মাজত জ্বলাই দিম বলক একেলগে মানুহ বহুত মানুহ এনেকৈতো স্যার দৈনিক আহিয়ে থাকে দৈনিক ডেইলি যিমান এনেকৈ দৰ্শনাৰ্থী আহি এনেকৈ মানে কেঁচা প্ৰসাদ দিয়া হয় কেঁচা প্ৰসাদ বুলি কোৱা হয় পকা প্ৰসাদ বুলি কোৱা হয় এতিয়া আমি ধূপ জ্বলাই দিম এতিয়া আছো আমি হয়গ্ৰীব মাধৱ মন্দিৰৰ ভিতৰলৈ বহুত মানুহ এক্সাইটেড ইয়াৰ মাজত যে মই কথা কৈ আছো মই ভবাই নাছিলো ভিতৰত দিবা কেমেৰা দিবা হা স্যার ভিতৰত দিবা নহয় ইয়াতে কি তুমি তোমাৰ ঘৰ ক'ত কোন আহিছা ইয়াতে ভাল লাগিছে না মইনা ভাল লাগিছে না বঢ়িয়া ভাল লাগিছে হাত নিদিবা মোক তামাম মজা আৰু চাৰে এতিয়া ধূপ জ্বলালে আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই যাম আৰু এতিয়া আমি হয়গ্ৰীব মাধৱ মন্দিৰৰ পৰা নামি আছো বাপৰে এক্সাইটেড পুৰা A few moments later আৰু এতিয়া একদম শেষত ৰাতি হৈ গ'ল এতিয়া আহিছো আমি এটা মক্কা বুলি কয় ইয়াতে আমি আমিন ধৰিম আৰু এতিয়া শেষত যোৱা ৰাস্তাটোৰে আমি ঘৰ আহি পালো যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট শেয়াৰ লগতে সাবস্ক্ৰাইব